Hello, Sagarika Sharma niki? Hi, Punu. Apuni maths teacher, right? Oh, hi. Acha, moi Ponki hoike koi asu. Papa kale. Sangsari pro koi asu. Acha. Acha, moi mane bisarisilo apuni mane mur loratuk mane maths পঢ়াব লাগে. He class 4 ত পঢ়ে faculty school ত. Class 4 পঢ়ে. হয়. So, মোৰ student মই বাৰু এতিয়া টিউশন কৰা নাই মানে মই হাই স্কুল আৰু হায়াৰ সেকেন্ডাৰী সেজনৰে কৰি আছো বুজিছো কিন্তু মানে আপোনাৰ কথা বহুত শুনিছো মই আৰু আপোনাৰ নম্বৰটো তেনেকৈ পালো মোৰ ফ্ৰেন্ড এগৰাকী দিছে একচুয়ালি সো আপুনিটো জানে আজিকালি পেৰেন্ট হৈ পেলে মানে বহুত টেনশন ন যাৰে তাৰে হাতত টিউশন দিব নোৱাৰি সো আপোনাৰ কথা যেহেতু বহুত শুনিছো which is why আমি বিচাৰিছো মানে আপুনি আমাৰ লৰাটোক চাওক ফিজৰ একো ইস্যুজ নাই আপুনি যেনেকৈ চাৰ্জ কৰে যিমান কয় আপুনি যেহেতু বাহেটা চাৰিলিৰ পৰা আহিব মই বুজিছো মোৰো কথা নাই মোৰ ভালে লাগিল হয় বাট মানে মোৰ এতিয়া আছে বহুত কিটা মই কামো কৰি আছো আৰু টিউশন পাতিও কৰি আছো মানে সময় নিমিলে হয় সপ্তাহত এটা দিন চাই দিব পাৰিবনে সপ্তাহত এটা দিন মোৰ সানডেও বিজি থাকো মানে তথাপিও বাৰু মই ট্রাই কৰিম নেক্সট উইকৰ পৰা আপোনাৰ এড্ৰেছটো দি দিব ৰাইট মোৰ এড্ৰেছটো দি দিম কেনেবাকে হেল্প কৰিব পাৰিলে মই ট্রাই কৰিম বাৰু মোৰ ভালে লাগিব হেল্প কৰিব ডেফিনেটলি সাগৰিকা আৰু এটা কথা মানে যেহেতু আপুনি গম পায় যেহেতু পেৰেন্ট হিচাপে মানে বহুতখিনি দায়িত্ব থাকে ন আমাৰ আপোনাৰ ওপৰত ফুল কনফিডেন্স আছে উই নো দ্যাট আপুনি খুব ভাল এগৰাকী টিচাৰ হয় শুনিলে মোৰ কথা এনেকে নাজানো আৰু বাট মই বাৰু চেষ্টা কৰিম হয় কিন্তু মোৰ মানে জাস্ট এটাই কোৱেশ্চন মানে কি যেহেতু আপুনি মেথছৰ টিচাৰ হয় সো মানে ইটস কাইন্ড লাইক ক্ৰছ চেক মই এটা কোৱেশ্চন সুধিব বিচাৰিছো তাৰ উত্তৰটো যদি আপুনি দিব পাৰে তেতিয়া হলে আই উইল বি ভেৰি হ্যাপি প্ৰশ্নটো সুধুনে বাৰু প্ৰশ্ন সুধকচোন বাৰু হয় প্ৰশ্নটো হ'ল যে আগৰ গৰু জেনি যায় পিছৰ গৰু টেনি যায় হয়নে এতিয়া পিছৰ গৰুতে কিমান স্পিডত গলে আগৰ গৰুটোক পাৰ হৈ পেলাই মানে ফাৰ্স্ট পজিশনত পাব এটাও কেনেকুৱা কোৱেশ্চন এটোটো ম্যাথছৰ কোৱেশ্চন আপুনি স্পিডটো মোক কক বুজাওক মানে কি কলে আপুনি আগৰ গৰু জেনি যায় পিছৰ গৰু টেনি যায় এতিয়া পিছৰ গৰুতে কিমান স্পিডত গলে আগৰ গৰুটোক ক্ৰছ কৰি পাৰ হ'ব পাৰিব এটো স্পিডৰ লগত কথা না আগৰ গৰুটো যিমান পিছৰ গৰুটো পিছে পিছে যাই থাকিব আৰু আচ্ছা আচ্ছা ওকে থ্যাংক ইউ আপুনি খুব এটা স্মার্ট আনসার দিলে আপোনাৰ টিউশন ফিক্স হক বা নহক কিন্তু আপোনাক যে টুপি পিন্ধাব পাৰিলো হেতু কিন্তু ফিক্স মই আৰজে পল্লৱী কৈছো ৰেড এফএমৰ পৰা কোনে দিলে মোৰ নম্বৰটো আপোনাৰ খুব এজন ভাল বন্ধু যোনে আপোনাৰ নম্বৰটো দিছে আৰু তেখেতৰ নামটো হৈছে ভাস্কৰ আচ্ছা মই বাৰু ৰেড এফএম শুনো বাৰু কিন্তু মই ভাবা নাছিলো মই এনেকে হম বুলি সো টুপিটো ভাস্কৰ পিন্ধাব দিলে আপোনাক আৰু মই পিন্ধাই দিলো থ্যাংক ইউ সো মাচ ভাল লাগিলে ওকে ঠিক আছে টিউশনলৈ নাহিব দে এনে কৈছিলো পইচা পাতিও নাই মোৰ ওচৰত হ'ব দিয়া ঠিক আছে থ্যাংক ইউ এটা সাগৰিকাক আমি যিদৰে ৰেড টুপিটো পিন্ধালো ঠিক তেনেকৈ আপুনি যদি বিচাৰে আপোনাৰ ফ্ৰেণ্ডছ কালিগছ ৰিলেটিভছ নেইবাৰ্ছ কাৰোবাক টুপি পিন্ধাব লাগে তেতিয়াহ'লে আপুনি মাত্ৰ তেখেতৰ নাম নম্বৰ মোক ডিএম কৰি পঠিয়াই দিয়ক আৰু বাকী তেখেতক টুপিটো কিদৰে পিন্ধাব লাগে সেয়া মোৰ হাতত এৰি দিয়ক আৰু ষ্টে টিউন টু সুপাৰ হিটছ 93.5 ৰেড এফএম বজাতে ৰহো 93.5 ৰেড এফএম বজাতে ৰহো